নমস্কাৰ মোৰ অতি মৰমৰ বন্ধু বান্ধৱীসকল আজি আমি চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজিৰ অতি গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিষয়ে আপোনালোকৰ আলোচনা কৰিবলৈ গৈ আছো অনুগ্ৰহ কৰি আপোনালোকে মোৰ চেনেলটো যিমান পাৰে বেছিকৈ সাবস্ক্ৰাইব কৰিব মই নিতেও আপোনালোকক এটা কৈ অসম টেট স্পেশাল টেট আদি টেট পৰীক্ষাৰ ভিডিঅ'বোৰ আপোনালোকক সদায় দি থাকিম এতিয়া মই আলোচনা কৰিবলৈ আৰম্ভ কৰিছো প্ৰথম কোৱেশ্চনটো হৈছে ভাৰতবৰ্ষই প্ৰেৰণ কৰা তলৰ কোনটো কৃত্ৰিম উপগ্ৰহ নহয় অপচন এ INSAT অপচন বি IUPAC অপচন সি IRS অপচন ডি EDUSAT শুদ্ধ উত্তৰটো হৈছে IUPAC 2 নম্বৰ প্ৰশ্নটো হৈছে বিশ্ব ব্ৰহ্মাণ্ডৰ উৎপত্তি সম্বন্ধীয় মহাবিস্ফোৰণবাদ সূত্ৰটো কোনে আগবঢ়াইছিল কোৱেশ্চনটো মই আপোনালোকক আকৌ কৈ দি আছো বিশ্ব ব্ৰহ্মাণ্ডৰ উৎপত্তি সম্বন্ধীয় মহাবিস্ফোৰণবাদ সূত্ৰটো কোনে আগবঢ়াইছিল অপচন এ কেপলাৰ অপচন বি গুইছেপি পিএজি অপচন সি গেলিলিও অপচন ডি হাবল শুদ্ধ উত্তৰটো হৈছে অপচন ডি হাবল 3 নম্বৰ প্ৰশ্নটো হৈছে হেলিৰ ধুমকেতু কিমান বছৰৰ মূৰে মূৰে দেখা যায় প্ৰশ্নটো আকৌ কৈ দিছো হেলিৰ ধুমকেতু কিমান বছৰৰ মূৰে মূৰে দেখা যায় অপচন এ 85 বছৰ অপচন বি 99 বছৰ অপচন সি 76 বছৰ আৰু অপচন ডি 92 বছৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি 76 বছৰ 4 নম্বৰ প্ৰশ্নলৈ আহিছো দিয়া আছে সূৰ্যৰ পোহৰ পৃথিৱীত পৰিবলৈ কিমান সময় লাগে অপচন এ 5 মিনিট অপচন বি 6 মিনিট অপচন সি 8 মিনিট অপচন ডি 20 মিনিট শুদ্ধ উত্তৰটো হৈছে অপচন সি 8 মিনিট এতিয়া মই 5 নম্বৰ প্ৰশ্নটোলৈ গৈ আছো ৰেড ডাটা বুকৰ প্ৰকাশক অপচন এ WWF অপচন বি ৰাষ্ট্ৰসংঘ অপচন সি বিশ্ব স্বাস্থ্য সংস্থা অপচন ডি IUCN শুদ্ধ উত্তৰটো হৈছে অপচন ডি IUCN এতিয়া মই 6 নম্বৰ প্ৰশ্নলৈ গৈ আছো 6 নম্বৰ প্ৰশ্নটো দিয়া আছে নিউক্লিয় নিশা মানে কি অপচন এ মহাকাশৰ আন্ধাৰ অপচন বি নিউক্লিয় বিস্ফোৰণৰ ধোঁৱাই সৃষ্টি কৰা অন্ধকাৰ অপচন সি নিউক্লিয় প্ৰকল্পৰ সাংস্কৃতিক অনুষ্ঠান শুদ্ধ উত্তৰটো হৈছে অপচন বি নিউক্লিয় বিস্ফোৰণৰ ধোঁৱাই সৃষ্টি কৰা অন্ধকাৰ এতিয়া মই 7 নম্বৰ প্ৰশ্নটো কৈ আছো বিশ্বৰ কোনখন দেশে বিশ্বৰ উষ্ণতা বৃদ্ধিত সৰ্বাধিক অৰিহণা যোগায় আকৌ প্ৰশ্নটো আকৌ মই পঢ়ি দিছো বিশ্বৰ কোনখন দেশে বিশ্বৰ উষ্ণতা বৃদ্ধিত সৰ্বাধিক অৰিহণা যোগায় অপচন এ ভাৰত অপচন বি চীন অপচন সি ৰাছিয়া অপচন ডি আমেৰিকা শুদ্ধ উত্তৰটো হৈছে অপচন ডি আমেৰিকা এতিয়া মই 8 নম্বৰ প্ৰশ্নটোলৈ গৈ আছো ফট কেমিকেল স্মগ বা আলোক ৰাসায়নিক কুঁৱলী কি অপচন এ আকাশত ধূলি আৰু ধোঁৱাৰ মিশ্ৰণ অপচন বি ধূলি ধোঁৱা ৰাসায়নিক বাষ্প পেৰক্সি এচিটাইল ডিহাইড আৰু অজনৰ মিশ্ৰণ অপচন সি ধূলি ধোঁৱা আৰু ৰাসায়নিক বাষ্পৰ মিশ্ৰণ এতিয়া শুদ্ধ উত্তৰটো হৈছে অপচন ডি সূৰ্যৰ তাপ আৰু অতি বেঙুনীয়া ৰশ্মিৰ প্ৰভাৱত হোৱা বিক্ৰিয়াত মিশ্ৰণ ঘটা ধূলি ধোঁৱা ৰাসায়নিক বাষ্প পেৰক্সি এচিটাইল ডিহাইড আৰু অজন শুদ্ধ উত্তৰটো হৈছে অপচন ডি সূৰ্যৰ তাপ আৰু অতি বেঙুনীয়া ৰশ্মিৰ প্ৰভাৱত হোৱা বিক্ৰিয়াত মিশ্ৰণ ঘটা ধূলি ধোঁৱা ৰাসায়নিক বাষ্প পেৰক্সি এচিটাইল ডিহাইড আৰু অজন 9 নম্বৰ প্ৰশ্নটো হৈছে বিজুলীৰ ঢেৰেকনিৰ সময়ত অক্সিজেনৰ পৰা উৎপন্ন হোৱা গেছবিধৰ নাম কি অপচন এ কাৰ্বন ডাই অক্সাইড অপচন বি সালফার ডাইঅক্সাইড অপশন সি ওজন
অপশ্যন ডি নাইট্ৰাছ অক্সাইড শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি অজন 10 নম্বৰ প্ৰশ্নটোলৈ গৈ আছো পক্ষী বিশেষজ্ঞ এগৰাকী কি হিচাপে জনা যায় অপশ্যন এ অৰ্নিথোলজিষ্ট অপশ্যন বি বাৰ্ডোলজিষ্ট অপশ্যন চি এবিঅলজিষ্ট অপশ্যন ডি ইকোলজিষ্ট শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অৰ্নিথোলজিষ্ট মৰমৰ বন্ধু বান্ধৱীসকল আপোনালোকে মোৰ এই চেনেলটো যিমান পাৰে বেছিকৈ চাব আৰু মই নিতৌ আপোনালোকক অসম টেট স্পেচিয়েল টেটত আহিবলগীয়া অতি গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰবোৰ দিয়াৰ সদায় চেষ্টা কৰিম আজিলৈ ইমানেই ধন্যবাদ